Hey guys, welcome back to my channel. তো আজি মই বহুত দিনৰ পিছত আকৌ এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ তেজপুৰ ইউনিভাৰ্চিটিৰ এন্ট্ৰেন্সক লৈ বহুতে মোক সুধি আছিলে বহুত দিনৰ পৰা যে তেজপুৰ ইউনিভাৰ্চিটিৰ এন্ট্ৰেন্স কেতিয়া হ'ব কি কথা সো আজি মই তাৰ পৰা এটা ভিডিঅ' লৈ আহিছোঁ তেজপুৰ ইউনিভাৰ্চিটিৰ এন্ট্ৰেন্সৰ লৈ পেলাই সো আপোনাৰ অলৰেডি তেজপুৰ ইউনিভাৰ্চিটিৰ এন্ট্ৰেন্সৰ অলৰেডি এপ্লাই চলি আছে সো আপোনাৰ বহুতে সুধি আছিলে যে বিএডৰ বিষয়ে সো তেজপুৰ ইউনিভাৰ্চিটি বিএডৰ এপ্লাইও হৈ আছে টিইউ আণ্ডাৰত আৰু সিইউটি আণ্ডাৰতো হৈছিলে সেইটো এপ্লাই অলৰেডি গ'ল এতিয়া তেজপুৰ ইউনিভাৰ্চিটি তেওঁলোকৰ অফিচিয়েল ৱেবছাইটত এপ্লাই চলি আছে বৰ্তমান আৰু মাষ্টাৰ্ছৰ কাৰণেও চলি আছে এমএ ইন ইংলিছ এমএ ইন ছ'চিয়লজি হিন্দী ছ'চিয়েল ৱৰ্ক এডুকেশ্যন আছামিজ এইবোৰ এপ্লাই চলি আছে বৰ্তমান সো যিসকলে আপোনাৰ এপ্লাই কৰিম বুলি ভাবি আছে তেজপুৰ ইউনিভাৰ্চিটিত তেওঁলোকে আপোনাৰ এপ্লাই কৰিব পাৰে বৰ্তমান আপোনাৰ অনলাইন আবেদন চলি আছে সো এইসমূহ সাবজেক্ট আপোনালোকে চাব পাৰে এইখিনি সাবজেক্ট আপোনাৰ আছে মাষ্টাৰ্ছৰ কাৰণে আৰু গ্ৰেজুৱেশ্যনৰ কাৰণেও চলি আছে সো যিসকলে আপোনাৰ তেজপুৰ ইউনিভাৰ্চিটিত পঢ়িম বুলি ভাবি আছে তেওঁলোকে ইতিমধ্যে এপ্লাই কৰিব পাৰে আপোনাৰ অনলাইন এপ্লাই চলি আছে 3 মাৰ্চৰ পৰা আৰু লাষ্ট ডেট আছে আপোনাৰ 30 এপ্ৰিললৈকে সো এন্ট্ৰেন্স এক্সাম হ'ব আপোনাৰ 6 জুনত আৰু আপোনাৰ ফিজ ষ্ট্ৰাকচাৰসমূহ ইয়াত দিয়া আছে আপোনাৰ জেনেৰেলৰ 1000 আৰু এছটি এছচি আৰু পিডব্লিউডি কেটেগৰী আপোনাৰ 500 কাটিব সো আপোনালোকে দেৰি নকৰিব সোনকালে কৰি লওক পিছত আকৌ সাৰ্ভাৰৰ প্ৰবলেমো হয় আৰু যিসকলে নিজে এপ্লাই কৰিব নোৱাৰে তেওঁলোকে আমাৰ সৈতে যোগাযোগ কৰিব পাৰে অনলাইন ডকুমেন্টছ আৰু পেমেন্ট দিলে আমি ঘৰৰ পৰাও কৰি দিওঁ আৰু যদি আপোনালোকৰ আৰু বিশেষ জানিবলগীয়া থাকে তেনেহ'লে আমাৰ দোকানতো আহিব পাৰে নগাঁও জেৰক্স বুলি আছে আপোনাৰ নগাঁও কলেজ আৰু এডিবি কলেজৰ সন্মুখত সো আপোনালোকৰ আমাৰ তলত কণ্টেক্ট নাম্বাৰ দিয়া থাকিব আপোনালোকে ডাইৰেক্ট কণ্টেক্ট কৰিব পাৰিব আমাৰ সৈতে আৰু ডকুমেন্টছ আপোনালোকৰ ডকুমেন্টছ লাগিব যদি 2 লাখ টকাৰ তলত আপোনালোকৰ এনুৱেল ইনকাম আছে তেন্তে আপোনাৰ ডকুমেন্টছ লাগিব ইনকাম চাৰ্টিফিকেট লাগিব আৰু যদি 2 লাখ টকাৰ ওপৰত আছে তেন্তে ইনকাম চাৰ্টিফিকেট নালাগে বাৰু আৰু কাষ্ট চাৰ্টিফিকেট লাগিব যদি কাষ্টৰ এপ্লাই কৰে আপোনালোকে কাষ্ট চাৰ্টিফিকেট লাগিব আৰু ইয়াৰ বাহিৰে আপোনালোকৰ ডকুমেন্টছ প্ৰয়োজন হ'ব মেট্ৰিক হাই ছেকেণ্ডেৰীৰ মাৰ্কশ্বিট চাৰ্টিফিকেট তাৰপিছত আপোনাৰ মেট্ৰিকৰ এডমিট লাগিব আধাৰ কাৰ্ড লাগিব আৰু যদি আপোনালোকৰ এক্সট্ৰা কাৰিকুলাম কিবা চাৰ্টিফিকেট আছে এনচিচি এনএছএছ সো তাৰো চাৰ্টিফিকেট আপোনালোকে আপলোড কৰিব লাগিব আৰু ফটো চিগনেচাৰটো মেণ্ডেটৰী থাকিবই সো আৰু এইখিনিয়ে আপোনালোকৰ যদি আৰু কিবা জানিবলগীয়া থাকে আমাৰ লগত কণ্টেক্ট কৰিব সো আজিলৈ ইমানেই আপোনালোকে গভৰ্ণমেণ্ট জব আৰু এন্ট্ৰেন্স ৰিলেটেড ভিডিঅ'ৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব